হেল্ল' ফ্ৰেণ্ডছ, 15 আগষ্ট উপলক্ষে আজি আমাৰ চকত এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। এইটো হঠাৎ প্ৰগ্ৰেমটো কৰা হৈ গ'ল, চ' আপোনালোকে চাই থাকিব। চেমচাঙৰ ফ্ৰেণ্ডছ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। পিছলৈকে বহুত ভাল ভাল প্ৰগ্ৰেম আহি আছে, সম্পূৰ্ণকৈ চাব ভিডিঅ'টো। ফ্ৰেণ্ডছ, এয়া আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণি গীত চলি আছে ইয়াতে। কিছু সময়ৰ পিছতে এই চকীবিলাকত মানুহ আহি যাব, মানুহ ভৰ্তি হৈ পৰিব আৰু আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা আমাৰ সাংস্কৃতিক সন্ধিয়া যি আয়োজন কৰা হৈছে তাৰ শুভাৰম্ভণিও কৰা হ'ব। চ' আপোনালোকে চাই থাকক, চাই ভাল পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু এয়া মই আমাৰ চক আহি পালোঁ। অলপ সময়ৰ কাৰণে ঘৰত গৈছিলোঁ, ভাত পানী খাই একলগত ৰেডি হৈ ওলাই আহিছোঁ। এতিয়া আপোনালোকৰ লগত প্ৰগ্ৰেম চাম, আপোনালোকেও চাই থাকক। এইটো সাংস্কৃতিক সন্ধিয়াৰ সভাপতি আমাৰ মনা।
By the way friends, ভিডিওটো যদি ভাল পাইছে লাইক আৰু সাবস্ক্রাইব কৰি দিব। মোৰ চেনেলটোৰ নাম ফিৰদৌছ ইছলাম ব্লগ। প্ৰগ্ৰেম চাই কেনেকুৱা পালে? 15 আগষ্ট উপলক্ষে আজি যি সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছিলোঁ তাত এনজয় কৰিলোঁ। আপোনালোকেও এনজয় কৰিলে। সৰু সৰু স্থানীয় শিল্পীৰ দ্বাৰা আমি আয়োজন কৰাইছিলোঁ। চ' আপোনালোকে যদি ভাল পাইছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। কোনোবা এজন গায়ক যদি বিচাৰে আপোনালোকৰ মাজত মোক কমেণ্ট কৰি জনাব। গুড নাইট।